লোকল এয়া আমাৰ পূব মেৰকুচি জামাই মছজিদ। সকলোৱে এই ভিডিঅ'টো চাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ এই মছজিদটো বহুত পুৰণি, প্ৰায় 120 বছৰে হ'ল। তো মছজিদটোৰ সকলো বস্তু ঠিকেই আছে। তো চাওক, এনেদৰে মই দেখাই আছোঁ দৃশ্যাংশ। তো আমাৰ এয়া মছজিদ, এনেকৈ আমাৰ মছজিদটো 120 বছৰে হ'ল। তো মছজিদটো ঠিকে আছে। আমাৰ মছজিদৰ বাউণ্ডাৰীৰ যিখিনি বস্তু আমাৰ সেইখিনি ঠিকে আছে। এইটো চাওক, ইয়াতে সৰু বাচ্চা পঢ়ায়, মক্তাব ঘৰ। তো এইফালে আছে অজু কৰা, অজু হাউচ। এইফালে আছে লেট্ৰিন বাথৰুম। এইফালে আমাৰ এইটো ষ্টক ৰুম আৰু লগতে জনাত থকা আমাৰ ৰুম। তো ইয়াতে অজু কৰা হয়। তো আমাৰ গোটেই মছজিদৰ বস্তু আমাৰ ঠিকেই বনোৱা হৈছে বা আগবাঢ়িও আছে। তো এতিয়া আপোনালোকক দেখুৱাম যে আমাৰ মছজিদৰ বাউণ্ডাৰীৰ ৱাল প্ৰায় 4খন ৱালেই লাগে। তো আমাৰ এখন ৱাল আছে দিয়াই, তো আৰু এখন ৱাল বনাই আছে। তো আমাৰ শিল বালি সকলো আছে, কিন্তু আমি পইচাৰ অভাৱত আৰু ইটাৰ অভাৱত আমাৰ ৱালখন ক্লিয়াৰ কৰিব পৰা নাই। আপোনালোকক দেখুৱাম মই। এইখন আমাৰ মছজিদৰ আগ চাইডৰ ৱাল, এইখন আমাৰ ঠিকে আছে। তো এইফালে এখন দোকান আছে, আমাৰ মছজিদৰ ইনকাম এইখন দোকানে, আৰু বাকী দোকান। তো আমাৰ এই ৱালখন গাঁথনি কৰা হৈ আছে। তো ইটাৰ অভাৱত আমাৰ ৱালখন এনেকৈ পৰি আছে। তো আপুনি এই ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব। তো আপুনি এটা যদি ইটাৰ দাম 10 টকা হয়, যদি 1000 মানুহে চাই, 1000টা যদি 10 টকাকৈ 1000 মানুহে দিয়ে, তো আমাৰ 1000 ইটা আগবাঢ়িব আৰু 1000 ইটাৰ দ্বাৰাই দি আমি ৱালখন বনাব পাৰিম। সেয়ে আপুনি যিমান পাৰে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু একোটা ইটা দান কৰক। এটা ইটাৰ দাম 10 টকা, আপুনি 10 টকা এই পবিত্ৰ ৰমজান মাহত আপুনি নেকি কামাই লৈ যাওক। আপুনি এই ইটাটো দিয়াৰ কাৰণে আপোনাৰ হয়তো কিছুমান মনৰ আশা পূৰ্ণ হ'ব। আপোনাৰ হয়তো আহিব লগা আপদ বিপদ হয়তো দূৰ হ'ব। এই পবিত্ৰ ৰমজান মাহত আপুনি এটা ইটা দান কৰক। সেই ইটা এটাৰ কাৰণে কিজানি আপোনাৰ ভৱিষ্যতৰ কিছুমান মনৰ আশা পূৰ্ণ হয়। সেয়ে মই এই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ দিছোঁ। এয়া সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে। তো আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। খুদা হাফিজ।